আপুনি যদি আজি 20 বছৰীয়া তেতিয়া হয়তো আপুনি স্পটিফাইত গান শুনে, ইউটিউবত প্লেলিষ্ট বনায়, ইনষ্টাগ্ৰাম ৰিলত ফেভৰেট ছং ছেভ কৰে। কিন্তু এটা সময় আছিল যেতিয়া অসমৰ প্ৰায় প্ৰতিটো ঘৰতে একোটাকৈ টেপ ৰেকৰ্ডাৰ আছিল, আৰু সেই টেপটোত ঘূৰি ঘূৰি বাজি আছিল এটা কণ্ঠ। সেই কণ্ঠ আছিল পুলক বেনাৰ্জীৰ। গোল ভাঙি থৈ মোৰ পজা। প্ৰশ্নটো হৈছে কেনেকৈ এজন মানুহৰ কণ্ঠ এটা জেনেৰেশ্যনৰ ইমোশ্যন হৈ পৰে। প্ৰতিজন কিংবদন্তীৰ আৰম্ভণি থাকে একেবাৰে সাধাৰণ। 1950 চনৰ 1 অক্টোবৰত গুৱাহাটীৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈছিল এজন ল'ৰাৰ। ঘৰৰ সাংস্কৃতিক পৰিৱেশ, গান, আড্ডা, সুৰ এইবোৰে আছিল তেওঁৰ প্ৰথম বিদ্যালয়। মাত্ৰ 7 বছৰ বয়সত প্ৰথমবাৰৰ বাবে তেওঁ মঞ্চত উঠিছিল। হাত কঁপি আছিল কিন্তু কণ্ঠ কঁপা নাছিল। গান শেষ হ'ল, কেইছেকেণ্ডমান নীৰৱতা, তাৰপিছত গোটেই অডিটৰিয়ামটোত হাত চাপৰি। সেইদিনাই প্ৰথম পুৰস্কাৰ, সেইদিনাই এটা জীৱনৰ দিশ সলনি হৈ গ'ল। সেই মুহূৰ্তত হয়তো অসমীয়া সংগীতে নতুন এজন কণ্ঠ বিচাৰি পাইছিল। আজি এটা গান ভাইৰেল হ'বলৈ এটা ক্লিকেই যথেষ্ট, কিন্তু সেই সময়ত এটা গান অসমৰ ঘৰে ঘৰে পোৱাবলৈ এটাই আছিল প্লেটফৰ্ম, আকাশবাণী। আৰু 19 বছৰ বয়সতে পুলক বেনাৰ্জীয়ে লাভ কৰিলে আকাশবাণী গুৱাহাটীৰ অনুমোদিত শিল্পীৰ স্বীকৃতি। কিন্তু এইটো কেৱল আৰম্ভণিহে আছিল, কাৰণ এতিয়াও আহিবলগীয়া আছিল এটা যুগ য'ত অসমৰ প্ৰায় প্ৰতিটো ঘৰত একেটা কেছেট, একেটা কণ্ঠ আৰু একেই অনুভৱ বাজি থাকিব। সেই যুগৰ নাম পুলক বেনাৰ্জী। সেই সময়ত গান মানেই আছিল কণ্ঠ, কবিতা আৰু সুৰৰ নিখুঁত মিলন। কবি নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেণ ভট্টাচাৰ্য, কেশৱ মহন্ত, অসমীয়া গীতি কবিতাৰ শ্ৰেষ্ঠ শব্দসমূহ যেতিয়া পুলক বেনাৰ্জীৰ কণ্ঠৰ সৈতে মিলিত হৈছিল, তেতিয়াই জন্ম হৈছিল অসমীয়া আধুনিক সংগীতৰ বহু কালজয়ী সৃষ্টি। তাৰ পাছতে আহিল সোঁৱৰণী, এটা অডিঅ' এলবাম। সেই এলবামৰ গানবোৰে প্ৰেম, বিচ্ছেদ, অপেক্ষা আৰু জীৱনৰ সৰু সৰু অনুভৱবোৰক মানুহৰ হৃদয়লৈ লৈ গৈছিল। অসমীয়া চিনেমাৰ ইতিহাসত এটা সময় আছিল যেতিয়া বহু ছবিৰ আৱেগ এটা কণ্ঠই বহন কৰিছিল। সেই কণ্ঠও আছিল পুলক বেনাৰ্জী। তেওঁ কেৱল আধুনিক গীতৰে শিল্পী নাছিল, তেওঁ প্লেবেক ছিংগাৰ হিচাপেও 2 দশকৰো অধিক সময় অসমীয়া চিনেমাক সমৃদ্ধ কৰিছিল। দূৰণিৰ ৰং, কণিকাৰ ৰামধেনু, শ্ৰীমতী মহিমাময়ী, মন এনে বহু চিনেমাত তেওঁৰ কণ্ঠই চৰিত্ৰবোৰৰ অনুভৱক জীৱন্ত কৰি তুলিছিল। 1999 চনত অসম চৰকাৰে তেওঁক বেষ্ট প্লেবেক ছিংগাৰ এৱাৰ্ড প্ৰদান কৰে। সেয়া কেৱল এটা বঁটা নাছিল, এয়া আছিল এটা যুগৰ সংগীতক জনোৱা সন্মান। কিন্তু তেওঁৰ সংগীতৰ পৰিচয় চিনেমাতেই সীমাবদ্ধ হৈ নাথাকিল। 30টাৰো অধিক এলবাম, অসংখ্য ষ্টেজ শ্ব', আমেৰিকাৰ অসমীয়া সমাজৰ আমন্ত্ৰণত অনুষ্ঠান, দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু অসংখ্য সাংস্কৃতিক মঞ্চত তেওঁ সদায় বহন কৰিছে অসমীয়া সংগীতৰ মৰ্যাদা। সময় সলনি হৈছে, কেছেটৰ স্থান লৈছে ষ্ট্ৰিমিং প্লেটফৰ্মে, ৰেডিঅ'ৰ ঠাই লৈছে স্মাৰ্টফোনে। কিন্তু ভাল গানৰ কোনো বয়স নাথাকে। আজিও যেতিয়া পাৰ হৈ গ'ল বা ফুলৰে মেলাতে ধৰণৰ গান বাজে, সময় যেন অলপ সময় থমকি ৰয়। নতুন প্ৰজন্মই হয়তো সেই সময় দেখা নাই, কিন্তু তেওঁলোকেও অনুভৱ কৰে এই কণ্ঠৰ মাজত এটা অদ্ভুত শান্তি আছে। অসমীয়া সংগীতৰ ইতিহাসত কিছুমান কণ্ঠ আছে যিবোৰ কেতিয়াও পুৰণি নহয়। সেই তালিকাৰ এটা উজ্জ্বল নাম পুলক বেনাৰ্জী। এজন শিল্পীৰ জীৱন এদিন শেষ হ'ব পাৰে, কিন্তু তেওঁৰ কণ্ঠ যদি মানুহৰ স্মৃতিৰ অংশ হৈ পৰে, তেন্তে তেওঁ কেতিয়াও হেৰাই নাযায়। পুলক বেনাৰ্জীৰ গান কেৱল সুৰ নহয়, ই অসমীয়া জীৱনৰ এটা অনুভৱ, এটা স্মৃতি আৰু এটা চিৰন্তন সংগীত যাত্ৰা। চিত্ৰবন।